আহোম সাম্ৰাজ্যৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিবনে? চাওঁ আহক। ক. আহোম ৰাজ্যত বুৰঞ্জী কোন ভাষাত লিখা হৈছিল? উত্তৰ: বুৰঞ্জী আহোম আৰু অসমীয়া ভাষাত লিখা হৈছিল। খ. আহোমসকলৰ ৰাজকীয় উপাধি কি আছিল? উত্তৰ: আহোমসকলৰ ৰাজকীয় উপাধি আছিল স্বৰ্গদেউ। গ. কোন চুক্তিৰ পিছত অসমত মানৰ আক্ৰমণ শেষ হৈছিল? উত্তৰ: ইয়াণ্ডাবু চুক্তিৰ পিছত মানৰ আক্ৰমণ শেষ হৈছিল। ঘ. ইয়াণ্ডাবু চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ: ইয়াণ্ডাবু চুক্তি ১৮২৬ চনত স্বাক্ষৰিত হৈছিল। ঙ. আহোম সাম্ৰাজ্যৰ বিখ্যাত ঐতিহাসিক স্থান কোনটো? উত্তৰ: চৰাইদেউ মৈদাম আহোম সাম্ৰাজ্যৰ বিখ্যাত ঐতিহাসিক স্থান। আৰু অসমৰ ইতিহাসৰ এনে আৰু শ্বৰ্টছ পাবলৈ ফ'ল' কৰিব।